Hey guys, welcome back to my YouTube channel. মই গৈ আছো এতিয়া ডুমুনচকী কাম এটা আছে তাৰ পিছত আকৌ আহিব লাগিব আকৌ আজি মংগললৈ যাব লাগিব কাম এটা আছে কাম মানে এখন কাজ আছে তাত যাব লাগিব এতিয়া গৈ আছো ডিপিলা পোৱা নাই জিলিকা বাছ পালো ইয়াৰ পৰা আৰু সময় লাগিব প্ৰায় আধা ঘণ্টামান লাগিব ডুমুনচকী পাওঁতে পাম আৰু খতৰা খট্ট ডিপিলা পাম আৰু বেছি দূৰ নাই আৰু অকণমান গ'লে ডিপিলা পাই যাম ষ্টাৰ্ট হৈছে ডিপিলা তাৰ পৰা দোকানবোৰ খোলা নাই ৰাতিপুৱা আহিছোঁ যে আৰু অকণমান পিছত দোকানবিলাক খুলিব এতিয়া দোকানবিলাক খোলা নাই খুলিব ষ্টাৰ্ট হৈছে আৰু 9টামান বজাত গোটেই দোকানবিলাক খুলিব ডিপিলাৰ মেইন চক এইটো টাৰ্ণিং পইণ্ট এতিয়া মই যাব লাগিব সোঁ চাইডে গ'লে মানে শৰ্ট কাটিং হয় আৰু মেইন ৰাস্তাৰে ঘূৰি যাব পাৰি তো মেইন ৰাস্তাটো বনাই আছে সেইপিনে সেনেকৈ যাব নোৱাৰি যাব পৰা যায় কিন্তু মাটি চাটি আছে সেনেকৈ ধূলি চুলি বহুত হৈ আছে আৰু এইপিনে পানী থাকে যায় সেইকাৰণে বোকা হয় সেইকাৰণে সেই ৰাস্তাটোৰে নগ'লোঁ এনেকৈ শৰ্ট কাটিং হয় এনেকৈ যাব পাৰে সেইটো ৰাস্তা ভাল পকী ৰাস্তা হয় ইয়াৰ পৰা চিধা এনেকৈ ডুমুনচকী ওলাব পাৰি তাৰপিছত মই গৈ আছোঁ তালৈ ডুমুনচকীলৈ আৰু ইয়াৰ পৰা সময় লাগিব প্ৰায় 20 মিনিটমান লাগিব মোৰ এটি হৈছে লালজন চক ইয়াৰ পৰা বেছি দূৰ নাই আৰু ডুমুনচকী পাই গ'লোঁ এই ডুমুনচকী চক এইটো মই ফ্ৰেণ্ড এজনৰ ঘৰত আহিছিলোঁ সি নাই বোলে ঘৰত সি বেংকত গৈছে মই বেংকলৈ গৈ আছোঁ তাৰ তাত আহিছিলোঁ ল'ৰা আহিলে তাৰপিছত বেংকত গ'লে বেংকত পইচা থ'ব গৈছিলে তাৰপিছত আহিলে এতিয়া তাৰপিছত আহিলে আজি কিবা খোৱাবি নাই পিছে এতিয়া বেংকত পইচা আছে ধনী মানুহ হৈছে আৰু ধনী মানুহে বেংকত পইচা থয় বেংকত পইচা থৈ পেলাই আহিলে এতিয়া ইহঁতৰ ঘৰলৈ গৈ আছোঁ মই ফ্ৰেণ্ডজনৰ ঘৰত গ'লোঁ তামোল চামোল খালোঁ খাই পেলাই তাৰ পৰা ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া ঘৰলৈ যাম মই ডুমুনচকীৰ পৰা আহিলোঁ আহি পেলাই মংগললৈ যোৱাৰ কথা আছিলে খানা এটা আছিলে বুলি কৈছিলোঁ খানাটো যাব নোৱাৰিম আজি কিবা এটা কাম আহিলে এই বন্ধু এজনক লগ কৰিব লগা হ'লে সেইকাৰণে বন্ধুজনৰ ঘৰলৈ আহিলোঁ আহি পেলাই এতিয়া ইয়াৰ পৰা আকৌ যাব ওলাইছোঁ এতিয়া মই ঘৰলৈ গৈ আছোঁ আজি ব্লগটো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ